নমস্কাৰ সকলোকে পুনৰবাৰ মই মাকনে মোৰ অন্য এটা ৰেচিপিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ কঁঠাল গুটিৰ টেঙা আঞ্জাৰ ৰেচিপি এটা লৈ আহিছো। গতিকে আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই কঁঠাল গুটিখিনি বাটি এটাৰ জোখাৰে বাটি লৈ ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ যাতে ইয়াৰ বাকলিখিনি এৰুৱাবলৈ সহজ হয়। কঁঠাল গুটিখিনি যদি আমি অলপ ৰ'দত শুকুৱাই লওঁ ইয়াৰ বাকলিখিনি ধুনীয়াকৈ এৰি আহে, সেয়েহে ময়ো ৰ'দত শুকুৱাই লৈছোঁ। এয়া দেখিছে আমাৰ গোটেইখিনি বাকলি গুচাই লোৱা হৈ গ'ল। এতিয়া আমি কঁঠাল গুটিখিনি কুকাৰত দি এটা চিটি মৰাই বইল কৰি ল'ম। এয়া চাওক আমাৰ কঁঠাল গুটিখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ আহিছে। এইখিনিতে মই এতিয়া ইয়াৰ ওপৰৰ কলা অংশটো এৰুৱাই পেলাইছোঁ। কেৰাহীখন গৰম হৈ অহাত তেতিয়া মই দিছোঁ মিঠাতেল আৰু মিঠাতেলৰ কেঁচা গোন্ধটো যোৱালৈকে হ'বলৈ দিম। এতিয়া মই প্লেট এখনত লৈছোঁ কেঁচা জলকীয়া দুটা মিহিকৈ কাটি লৈ আৰু আদা বটা অলপমান লৈছোঁ আৰু তেজপাত এখিলা লৈছোঁ। আপোনালোকে বিচাৰিলে পিঁয়াজ নহৰু দিয়াকৈও বনাব পাৰে। মই সম্পূৰ্ণ নিৰামিষ ৰেচিপি বনাইছোঁ, সেয়েহে দি লোৱা নাই। মিঠাতেলৰ কেঁচা গোন্ধটো যোৱাত সৰু চামুচৰ জোখাৰে আধা চামুচ পাঁচফোৰণ দিছোঁ আৰু ফুটি উঠাত একেলগে কাটি ৰখা জলকীয়া, আদা বটা আৰু তেজপাত খিলাও দি লৈ ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। ভালদৰে ভাজি লোৱাৰ পিছত মই কঁঠাল গুটিখিনিও দি ল'লোঁ আৰু এতিয়া আকৌ পুনৰ ভালদৰে ভাজি ল'ম। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু একেলগে ধনিয়া গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, ৰঙা জলকীয়াৰ গুড়ি এচামুচ আৰু হালধি গুড়ি এচামুচ দি ভালদৰে লৰাই লৈছোঁ। এতিয়া দিছোঁ পানী অকণমান যাতে মছলাখিনি কেৰাহীৰ তলিত লাগি নধৰে আৰু ভালদৰে লৰাই লৈ ঢাকন মাৰি দিছোঁ পানীখিনি শুকাই যোৱালৈকে। এতিয়া মই প্লেট এখনত টেঙা মৰা অলপমান লৈ ভালদৰে ধুই মিহিকৈ কাটি লৈছোঁ। এয়া দেখিছে আমাৰ পানীখিনি শুকাই গ'ল। এইখিনিতে মই এতিয়া কাটি ৰখা টেঙা মৰাখিনি দি আকৌ পুনৰ ভালদৰে লৰাই লৈছোঁ। এইখিনিতে এটা কথা কওঁ যে আমাৰ টেঙা মৰাখিনি কোমলীয়া হোৱাৰ কাৰণে ইয়াৰ টেঙা ভাৱটো নুঠিবও পাৰে, সেয়েহে ইয়াত আৰু এটা বস্তু এড কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া মই বাতি এটাত থেকেৰা টেঙা 4 টুকুৰা লৈ গৰম পানীত অলপ দেৰি তিয়াই ৰাখিছিলোঁ যাতে থেকেৰা টেঙাখিনি কোমলি যায়। এইখিনিও এতিয়া মই ইয়াতে দি লৈছোঁ আৰু লগতে দিছোঁ গৰম পানী প্ৰয়োজন অনুসৰি। আপোনালোকে পানীৰ পৰিমাণটো পচন্দ অনুযায়ী কম বেছি কৰি লৈ দিব। বিলাহীৰে আমি কঁঠাল গুটিৰ তৰকাৰী বহুতবাৰ বনাই খাইছোৱেই, কিন্তু যদি এনেদৰে গৰমত কঁঠাল গুটিৰ টেঙা আঞ্জা বনাই খাই বহুত ভাল লাগে খাবলৈ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো নিশ্চয় ভাল পাব আৰু যদি ভাল পায় লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নটিফিকেশ্যন বেলটো অল কৰি ল'ব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। ঢাকন মাৰি হাই ফ্লেমত সিজিবলৈ দিয়াৰ পাছত এয়া দেখিছেনে আমাৰ কঁঠাল গুটিৰ টেঙা আঞ্জা ৰেডি হৈ গ'ল। এইখিনিতে মই থেকেৰা টেঙাৰ টুকুৰাকেইটা উলিয়াই লৈছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, আপোনালোকে উলিয়াই ল'ব পাৰিলে। এয়া চাওক মই এতিয়া বাতি এটাত গৰমে গৰমে পৰিৱেশন কৰি ল'লোঁ ভাতৰ লগত খাবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে সুস্থ থাকক, সুখত থাকক। বাই বাই।